তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লেজ ব্লগ। তো গাইজ আজি বিশাল জংঘলৰ পৰা মানে ভিডিঅ'টো ইন্ট্ৰডাকশ্যন দি আছোঁ, কাৰণ আজি বিশাল জংঘলখন আমি মানে চাফাৰ কৰিম, আপোনালোকক দেখুৱাম আৰু কিবা পালে খাম আৰু চাগে জীৱ জন্তু ওলায়, তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ইয়াতে আছে এটা মানে সৰু টাইপৰ নদী টাইপৰ এটা খাল, আৰু এইফালে যাব লাগিব আৰু পূৰা পেণ্টটো পূৰা আঁতাই লৈছোঁ আৰু মানে জোতা অনা নাই, কাৰণ ইয়াতে পানী আছে আৰু চেণ্ডেলখন হাতত লৈ ইফালে গৈ আছোঁ। আহক আহক কেমেৰা লৈ আহক। তো গাইজ পানী তো গাইজ পেণ্টটো ডুবি গ'ল, যাব লাগিব, কি কৰিম আৰু। তো গাইজ আহি গ'লোঁ, আহক আহক আহক। গাইজ এয়া চাওক মানে জংঘলৰ দৃশ্য, আৰু এয়া চাওক মানে এইফালে গৈ আছোঁ, পূৰা ভিতৰত গৈ দেখুৱাম। আৰু কিবা চাগে বাদামৰ গাছ আছে নেকি, তো চাই পিছত খাব লাগিব বাদাম বিচাৰি। তো এতিয়া বাদাম বিচাৰি আছোঁ জংঘলৰ ভিতৰত। চাওক তো গাইজ ইয়া চাওক মানে দৃশ্য এয়া মানে জংঘলৰ ভিতৰত গৈছে এটা নৈ সৰু টাইপৰ, আৰু আমি মানে সেইফালে আহিছোঁ আৰু এইফালে মানে গৈ আছে পানী, আহি আছে মানে যোৱা নাই, আহি আছে পানী। এয়া চাওক ইমান ধুনীয়া মানে জংঘলৰ ভিতৰত পানী গৈ আছে, কিমান ধুনীয়া লাগিছে। তো গাইজ আৰু ভিতৰত যাবলৈ চেষ্টা কৰিম এতিয়া। এয়া চাওক মানে জীৱনৰ ফাৰ্ষ্ট টাইম মানে জংঘলৰ ভিতৰত আহি আছোঁ, মানে আহিছোঁ অলপ আৰু আজি চাফা কৰিব লাগে, কিবা মানে ভয় কৰি আছে মানে জীৱ। মানে বিশাল অৰণ্যৰ ভিতৰত মই আছোঁ। তো গাইজ জীৱনৰ ফাৰ্ষ্ট টাইম মানে অৰণ্যত চাফাৰ কৰি আছোঁ। তো আহক আহক আৰু আগফালে মানে যোৱাটো মানে সম্ভৱ নহয়, তথাপি আমি গৈ আছোঁ। মানে জংঘলৰ ভিতৰত কিবা কিবি চাউণ্ড আহি আছে, মানে চাউণ্ডটো শুনক। তো গাইজ এইবিলাক মানে চৰাই চিৰিকটিৰ চাউণ্ড, আৰু ভিতৰত মানে আৰু বেলেগ কিবা কিবি চাউণ্ড আছে, মানে ভয় কৰি আছে। আৰু এতিয়া মানে বাহিৰত ওলাই আছোঁ, ওলাবলৈ চেষ্টা কৰিম, আৰু ৰাস্তাটো বিচাৰি পোৱা নাই এতিয়ালৈকে। তো গাইজ এতিয়া বিচাৰিম ৰাস্তাটো আৰু যাবলৈ চেষ্টা কৰিম ঘৰত। তো গাইজ এনেকুৱা ৰাস্তাৰ ভিতৰত আহি আছোঁ, মানে চব কিমান ভয়ানক জংঘলটো। মই মানে জংঘলটোত আহিবলৈ মানা কৰিছোঁ, আৰু মোৰ লগত আছে আৰু মোৰ বাগিন এটা, আৰু তাৰ সাহসটো চাওক, ইমান সৰু মুখ জংঘললৈ আহিছে। গাইজ মানে কি ক'ম, মানে তাৰ ঘৰ ইয়াতে, আৰু সি মানে পূৰা এইবিলাক মানে কেয়াৰ নকৰে, পূৰা ন' টেনশ্যন। আৰু সি মোক লৈ আহিছে জংঘলৰ ভিতৰত, মই মানা কৰিছোঁ, কি কৈছে যোৱা ভিডিঅ' এটা বনাই ল'বা, সেইকাৰণে আহি গৈছোঁ মানে জংঘলৰ ভিতৰত। ইয়াতে আহি গৈছোঁ, আৰু সেইফালে মানে আমি যাব লাগিব, মানে ঘৰত যাম এতিয়া। আৰু ইয়াত মানে বহুত পানী আছে, মানে পেণ্টটো মানে পূৰা তিতি যাব, সেইকাৰণে ইয়াত
মানে গাছ এটা দেখিলোঁ পেলাই থোৱা আছে আৰু গাছটোৰ ওপৰেদি ইফালে যাবলৈ চেষ্টা কৰিম আৰু এতিয়া মানে এইফালে উঠিব লাগিব ইয়াত ওপৰত আৰু উঠাৰ পিছত এইফালে যাব লাগিব ইয়াতে আহি পেলাই দেখিলোঁ মানে গাছটোৰ তলত কিবা কাটা নিচিনা কিবা এটা আছে গুহাৰ নিচিনা তো গাইজ এইটো কিহৰ গুহা হয় নেকি না এনেই মাটি খহি গৈছে যদি কিবা গুহা হয় কৰি আহি গৈছোঁ আৰু এতিয়া যাব লাগে আৰু সেইফালে চাওক মানে হাত ভৰিত পূৰা মানে বালু লাগি গৈছে আগত কিবা কিবি লাগি গৈছে ইয়াতে মানে পালোঁ এনেকুৱা ধুনীয়া পানী আৰু ধুনীয়া পানী মই মানে হাত পাও ধুই আছোঁ পানীখিনি চাওক ইমান ধুনীয়া এইফালে মানে হাত মুখ ধুলে একো অসুবিধা নাই তো ময়ো ধুই আছোঁ মানে গোটেই জংঘলখন ঘূৰি আহিলোঁ কিন্তু এটা মানে ফল কিবা পোৱা নাই কিন্তু ইয়াত আহিছোঁ মানে ইয়াত মানে কিবা এটা আছে এইটো কি আপোনালোকে জানানে এইটো চাগে মানুহে খায় কিন্তু আমি নাখাওঁ এইবিলাক তো চাওক এনেকুৱা গছটো এয়া মানে এটা লাগিছে আৰু ইয়াতে এটা আছে এয়া চাওক এয়া চাওক এইটোৰ নাম কি আপোনালোকে জানিলে কমেণ্টত জনাবচোন আমি মানে এইখন জংঘলৰ ভিতৰত আছিলোঁ আৰু এতিয়া ওলাই আহিলোঁ আৰু এয়া মানে জংঘলৰ বাহিৰ চাইড আৰু এইফালে মানুহে মানে খেতি বাতি কৰে আৰু ৰাতি হ'লে পূৰা মানে হাতী ওলায় সেইকাৰণে ইয়াতে মানুহে গছৰ ওপৰত মানে ঘৰ বান্ধি দিয়ে ৰাতি পহৰা দিয়ে আৰু ইয়াত আৰু এখন আছে মানে এইবিলাক এতিয়া ভাঙি গ'ল আৰু ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইজ আমি যিমান পাৰিলোঁ সিমান আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে অকল ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাৰিলে আৰু দেখুৱাম বাৰু জয় আই অসম।